হাই হেল্ল' ফ্ৰেণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল লনছ ব্লগ। আজিৰ ভিডিঅ'খন মানে ব্লগখন আমাৰ আঞ্জা পাচলি বাৰীৰ পৰা আৰম্ভ কৰিম। তো ব্লগ এতিয়া ভিডিঅ'খন আৰম্ভ কৰোঁ। আকাশত চাওক বন্ধু, আজিৰ দিনটো বহুত সেমেকা মানে মেঘে সেমেকাৰ সৃষ্টি কৰিছে, সেইবাবে আজি ৰ'দালি ৰ'দ নিদে। এই সাৰ কঁপনি ঠাণ্ডা দিয়াৰ বাবে আজি আমাৰ গ্ৰাউণ্ডত যাম। ল'ৰাসকলৰ বাবে মালটো গৰম কৰাৰ বাবে এটা মেচিন বনাম, মানে মালটো নহয় বডিটো। এতিয়া মই আহিলোঁ আমাৰ ঘৰত। এতিয়া মই মোৰ ড্ৰেছখন সলনি কৰিম আৰু সলনি কৰি কামটো আৰম্ভ কৰিম। মানে এইখন ড্ৰেছ পিন্ধি মই নকৰিম কামখন। তো বলক এতিয়া আমাৰ বিখ্যাত দাওখন আমি ঠাৰ কৰি লওঁ, কাৰণ দাহেৰে কাটিব লাগিব বাঁহ। আমি বাঁহটো নাকাটাৰ আগতে আমাৰ ফুলনি বাৰীখন চাই লওক আপোনালোকে। মই ইয়াৰ ভিউ দেখাই আছোঁ আপোনালোকক। বাঁহডাল কাটি এডালে লৈ যাম, কাৰণ বহুত দূৰ লৈ যাব লাগিব আৰু দুজনে মানুহ, ক'ব গ'লে বহুত দূৰো নহয়, ওচৰতে হয়। আমাৰ বাঁহটো আমি কাটি ললোঁ। এতিয়া আমি কান্ধত তুলাই আমি যাব লাগিব আমাৰ গ্ৰাউণ্ডত। বাঁহটো বহুত দীঘল হয়, আমি হৰেণ ভাই আৰু মই লৈ যাই আছোঁ। চাচা বহুত ভাৰী হে। আহি পালোঁ আমি আমাৰ ফিল্ডত, মানে গ্ৰাউণ্ডত। বাঁহটো বহুত ওজন, বাঁহটো বহুত ওজন লাগিছে। এতিয়া আমি বাঁহডাল কটাকটিৰ কাৰণে ষ্টাৰ্ট কৰিম আৰু লৈ হাতে কান্ধত তুলি লৈ অহা হ'ল, সেইবাবে বিষ কৰিল। আমার बातू संपूर्ण कटाकटी हो गल और इधर एक हमारा बंदा गद्दा खोद रहा है बम्बू को मिट्टी के अंदर दबाने के लिए। वीडियो वायरल हो। इफाले हमार सुगलू भाई पूरा जूता मुजा पिनी फुटफाट हुई আছে। इफाले पूरा आज रानिंग करिब। तो आज किमान किलोमीटर रानिंग करिबि कोसन? 20। रुको जरा, सबर करो, बोला धक्का मुक्की नहीं करने का। इफाले हमार प्लेयर किटा माटी खान দি আছে সেই বাহৰ পছ খটিডাল পটাবলৈ। সেইটো খাটি অসমীয়াত পছ খটি কয় নে খটি কয় আপোনালোকে জনাই দিবচোন কমেণ্টত। আমাৰ বাহৰ খুঁটি কিডাল আমি গাড়ি দিলোঁ মাটিত। এতিয়া আমি এজন এজনকৈ টেষ্টিং কৰি চাম। আগত যিটো কৈছিলোঁ সেইটো আমাৰ এইটো বনাই হ'ল। এইটো আমি বনাই ৰাখিলোঁ। এতিয়া বৰ্তমান ই আমাৰ ডেমো এনে কৰি দেখাব। আমাৰ চকুলো ভাই এতিয়া দৌৰিল। আমাৰ চকুলো ভাই কিমান দৌৰিছে? 400 মিটাৰ। ঠিকে আছে দেই। এতিয়া টাইম বহুত হ'ল, এতিয়া আমি ঘৰত যাম। ঘৰত যাই কেনে গা পা ধুব লাগিব, ভাত খাব লাগিব। টাইমটো বহুত হৈ গ'ল, 2টামান বাজি গ'ল। ই আমাৰ ৰ'দটোত আমাৰ এই ভাইজনে আমাৰ 3বাৰ সেই মাৰি দেখাল। আপোনালোকে দেখা পালে আজি মানে এনে ডেমো হয়। তো কালি নেক্সট দিনৰ পৰা আমি আৰু প্ৰস্তুতিটো চলাই ৰাখিম। ধন্যবাদ।